সকলোকে নমস্কাৰ জনাই আজি আহিলো এটা নতুন ৰেচিপি লৈ। আজি দেখুৱাবলৈ লৈছো বৰ দিয়া এখন কচুৰ আঞ্জা। প্ৰথমে কচুখিনি সিজাই ল'ব লাগিব। তাৰ বাবে এয়া কচু লৈছো, এয়া লগতে কেইটামান বুট কোমলাই থৈছিলো সেয়া দিছো আৰু এমুঠিমান মচুৰ দাইল দিছো, লগত আন্দাজমতে নিমখ হালধি আৰু কচুখিনি সিজিবৰ জোখেৰে সামান্য পানী দিছো। এই গোটেইখিনি এতিয়া 2টা বা 3টা হুইসেল মৰাই প্ৰথমে সিজাই লম। তাৰ পাছত বৰকিটা বনাবৰ বাবে এয়া কোমলাই থোৱা মচুৰ দাইল লৈছো, লগত জলকীয়া দিছো, এটুকুৰ আদা আৰু কেইফুটামান নহৰু আৰু অকণমান নিমখ দিছো আন্দাজমতে। এইখিনি এতিয়া পেষ্ট কৰি লম। তাৰ পাছতে কেৰাহীত মিঠাতেল গৰম কৰি বৰকিটা ভাজি লম। বৰকিটা বহুত বেছি ৰঙচুৱাকৈ ভাজিব নালাগে, যিহেতু আঞ্জাখনত দিমেই, গতিকে সামান্য ৰঙচুৱা পৰাকৈ বৰকিটা ভাজি ল'ব লাগিব। মচুৰ দাইলৰ বৰ এনেকৈ খাবলৈ বৰ ভাল হয়। বৰকিটা ভাজি হ'ল। এতিয়া প্ৰেছাৰৰ সাফৰখন খুলি চালোঁ, ধুনীয়াকৈ কচুখিনিও একেবাৰে সিজি গৈছে। এতিয়া এই কচুখিনি তেল মাৰিবৰ বাবে প্ৰথমেই মিঠাতেল গৰম কৰি লওঁ। তাতে তেলখিনি গৰম হ'লে কেইটামান পাঁচফোৰণ দিম আৰু পাঁচফোৰণকেইটা ফুটিলে দুখিলা তেজপাত আৰু 2টা শুকান জলকীয়া দিম, লগতে কুটি থোৱা পিঁয়াজখিনি দি ভাজি ল'ম। এইখিনি অলপ ভজা হ'লে এতিয়া আদা নহৰু পেষ্ট কৰি থৈছিলোঁ সেইখিনিও লগতে দি আকৌ অলপ সময় ভাজি ল'ম। লগতে এয়া মই মিডিয়াম সাইজৰ 2টা বিলাহী কাটি থৈছিলোঁ সেইখিনিও দিম আৰু বিলাহীখিনি সিজিবৰ জোখেৰে সামান্য নিমখ দিম, যিহেতু কচু সিজোতে নিমখ দিয়েই থৈছিলোঁ, গতিকে বহুত বেছি নিদিওঁ। এতিয়া নিমখ হালধি দি বিলাহীখিনি গলি অহাৰ লগে লগে এয়া কচুখিনি বাকি দিছোঁ আৰু কচুখিনি খুব ভালদৰে এতিয়া মছলাখিনিৰ লগত ভাজি ল'ম। এতিয়া কচুখিনি উতলি আহিলে এতিয়া গুড়ি কৰি থোৱা জালুক দিছোঁ। জালুক আপোনালোকে প্ৰয়োজন মতে দিব। যদি অলপ বেছিকৈ জ্বলাটো খাই ভাল পায় তেন্তে জালুক অকণমান বঢ়াই দিব। এতিয়া উতলি অহা কচুৰ আঞ্জাখনত ভাজি থোৱা বৰকেইটা দি দিম। এই বৰকিটা কচুৰ আঞ্জাখনৰ সৈতে উতলি আহোঁতে এতিয়া মই আৰু 2টা জলকীয়া ইয়াতে দি দিছোঁ। জ্বলা অকণমান বেছি হ'লে ভাল লাগে কচুৰ আঞ্জাখন খাই। আৰু একেবাৰে শেষত সামান্য চেনি দিছোঁ। এতিয়া কচুৰ আঞ্জাখন ধুনীয়াকৈ উতলি আহিছে আৰু এতিয়া এই কচুৰ আঞ্জাখন খাবৰ জোখেৰে ৰেডি হৈ গৈছে। দৰ্শকসকল, এই কচুৰ ৰেচিপিটো চাই আপোনালোকে যদি ভাল পালে তেন্তে লাইক কৰিব আৰু যিসকল নতুন দৰ্শকে প্ৰথমবাৰৰ বাবে আজি মোৰ চেনেলটো চালে তেওঁলোকেও ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।